মহাৰাজ আকবৰৰ ৰাজসভাত বীৰবল নামেৰে এজন বৰ বুদ্ধিয়ক মন্ত্ৰী আছিল। শীতকালৰ এক ৰাতিপুৱাৰ কথা। মহাৰাজৰ লগত মন্ত্ৰী বীৰবল আৰু কেইজনমান ৰাজবিষয়া প্ৰাতঃ ভ্ৰমণৰ বাবে কথা পাতি গৈ আছিল। যিমান শীত হ'লেও মানুহে কিন্তু কাম কৰিবই লাগিব। আপুনি ঠিকেই কৈছে মহাৰাজ, তথাপিও এইবাৰ শীতটো বেছি। পানীবোৰ দেখোন বৰফৰ দৰে হৈ গৈছে। ইমান ঠাণ্ডাত প্ৰজাগণে কাম কৰিব কেনেকৈ? বাহ, অসম্ভৱ। অসম্ভৱ নহয় মহাৰাজ। তুমি মোৰ বিপৰীতে থকাটো ভাল কথা নহয় বীৰবল। মোক এইবাৰলৈ ক্ষমা কৰিব মহাৰাজ। সকলো গৰম ঠাণ্ডা নেওচি কাম কৰিব পৰা কৰ্মী আমাৰ ৰাজ্যত আছে মহাৰাজ। পইচাৰ বাবে সকলো কাম কৰা মানুহ আছে মহাৰাজ, তেনেকুৱা মানুহ মই লগ পাইছোঁ। অসম্ভৱ। কেৱল পইচাৰ কাৰণে মানুহে সীমা চৰাই কাম কৰিব নোৱাৰে। মহাৰাজ, আমাৰ ৰাজ্যতে বহু পৰিশ্ৰমী ব্যক্তি আছে যি পইচাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব পাৰে। তেতিয়াহ'লে আনা এনেকুৱা এজন ব্যক্তি যি গোটেই ৰাতিটো আমাৰ ৰাজপুখুৰীত সোমাই থাকি মোৰ পৰা 10টা সোণৰ মুদ্ৰা অৰ্জন কৰিব পাৰে। এইখিনি মুদ্ৰাৰ বাবে কষ্ট কৰিব পৰা ব্যক্তি আছে মহাৰাজ। তেতিয়াহ'লে আজিয়ে ৰাজসভালৈ তেনেকুৱা এজন ব্যক্তি লৈ আহা। ৰজাৰ আদেশমতেই কাম। বীৰবলে দুখীৰাম নামৰ বৰ পৰিশ্ৰম কৰিব পৰা ব্যক্তি এজনক লৈ ৰাজসভাত প্ৰৱেশ কৰে। মহাৰাজ, আপোনাৰ বাজি গ্ৰহণ কৰিব পৰা ব্যক্তি এজন মই লৈ আহিছোঁ। তেওঁক মাতা বীৰবল। তেওঁক চাবলৈ মই অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। দুখীৰাম, তোমাক বীৰবলে সকলো কথা বিৱৰি কৈছেই নহয়? হয় মহাৰাজ, মন্ত্ৰী মহাশয় সকলো বিৱৰি কৈছে। বীৰবল, 2জন সৈনিক সাজু ৰাখা এই দুখীৰামক পৰ্যবেক্ষণ কৰিবৰ বাবে। আৰু শুনা, খোৱা বোৱাৰ বাবেও এটা সুন্দৰ ব্যৱস্থাপনা কৰা। কি ঠিক আজিয়ে এওঁ জীৱনৰ শেষ দিনো হ'ব পাৰে। মহাৰাজৰ আদেশমতেই সেইদিনাখন সন্ধ্যা 2জন সৈনিকে দুখীৰামক সেই ৰাজপুখুৰীটোলৈ লৈ আহিলে। প্ৰবল শীতকো নেওচি দুখীৰামে ৰাজপুখুৰীত নামি পৰিল। ভগৱানৰ নাম আৰু বুকুত অদম্য সাহস লৈ এবুকু পানীৰ মাজত ৰৈ আছিল। লগতে সাহস অকণমান পালে দূৰৈত জ্বলি থকা এগছি চাকিৰ বাবে। এনেকৈয়ে অতি দুখ কষ্টৰ মাজেৰে দুখীৰামে ৰাতিটো পাৰ কৰিলে। ৰাতি পুৱাৰ পিছত সৈন্য 2জনে দুখীৰামক ৰাজসভালৈ লৈ আহিলে। এতিয়া কোৱা বীৰবল, তোমাৰ দুখীৰামৰ খবৰ কি? মাতি দিওঁ মহাৰাজ, তেওঁকেই সুধি লওক। কোৱা দুখীৰাম, ৰাতিটো কেনেকৈ পাৰ কৰিলা? ভগৱানৰ কৃপাত যেন তেনে পাৰ হ'ল মহাৰাজ। সঁচাকৈ তুমি গোটেই ৰাতি পুখুৰীটোতে কটালা? মোৰ কিন্তু বিশ্বাস হোৱা নাই। হয় মহাৰাজ, আমি সম্পূৰ্ণ তদাৰক কৰি আছিলোঁ। অসম্ভৱ দুখীৰাম, বিশ্বাস কৰিবলৈ মোৰ বাবে বৰ টান হৈ পৰিছে। কোৱাচোন বাৰু, তুমি ৰাতিটো কি কি কৰিলা? বিশ্বাস কৰক মহাৰাজ, আপুনি বান্ধি দিয়া সকলো চৰ্ত আখৰে আখৰে পালন কৰিছোঁ। ভগৱানৰ নাম আৰু দূৰৈত জ্বলি থকা এগছি চাকিয়ে মোক উৎসাহ দিলে মহাৰাজ। এতিয়াহে উৰহী গছৰ ওলাল। তুমি মানে চাকি গছৰ তাপ লৈ পাৰ কৰি দিলা। নাই তেনেকুৱা নহয় মহাৰাজ। তোমাৰ অলপ হ'লেও কষ্ট হৈছে, সেইবাবে পুৰস্কাৰো নিদিওঁ, শাস্তিও নিদিওঁ। মহাৰাজৰ জয় হওক। মহাৰাজৰ কথা শুনি দুখ মনেৰে দুখীৰাম ঘৰলৈ গুচি গ'ল। তাৰ পাছত অন্য দিনৰ দৰে ৰাজসভাৰ কাম চলি থাকিল। দুখীৰামৰ লগত হৈ যোৱা ঘটনাটোৰ বাবে বীৰবলৰ ৰাজকাৰ্যত মন নবহিল আৰু এটা বুদ্ধি পানী মহাৰাজৰ পৰা আদেশ বিচাৰিলে ঘৰলৈ যাবৰ বাবে। মহাৰাজেও বীৰবলৰ অনুৰোধ মানি ল'লে। বীৰবল ঘৰলৈ গ'ল যি গ'লেই বহু সময় ধৰি বীৰবল নহাৰ বাবে মহাৰাজ চিন্তাত পৰিল আৰু বীৰবলক মতাই আনিবৰ বাবে এজন কটকী পঠালে।
কটকে খবৰ দিলেহি যে বীৰবলে আহাৰ তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। আহাৰ খাইহে তেওঁ ৰাজসভালৈ আহিব। এবাৰ দুবাৰ নহয়, কেইবাবাৰো কটকী পঠোৱাৰ পিছত যেতিয়া বীৰবল নাহিল, তাৰ পাছত মহাৰাজ আকবৰে বীৰবলৰ ঘৰলৈ নিজে যোৱাই সিদ্ধান্ত গ্ৰহণ কৰিলে। কি হৈছে বীৰবল? বাৰে বাৰে কটকী পঠায়ো মই বিফল হৈছোঁ। তুমি বোলে আহাৰ তৈয়াৰ কৰি আছা, আৰু এয়া আহাৰ তৈয়াৰ কৰাৰ কি পদ্ধতি? মহাৰাজ, এই মলাটোতে মই মোৰ আহাৰ তৈয়াৰ কৰি আছোঁ। এতিয়ালৈকে হোৱাই নাই। চিন্তা কৰি চাইছানে? মলাটোৰ পৰা ইমান তলত জুই থাকিলে আহাৰ কেনেকৈ তৈয়াৰ হ'ব? মোৰ মতেতো হ'ব লাগে মহাৰাজ। আপুনিতো দেখিছেই জুইকুৰাৰ চিধা চিধিকৈ আছে মলাটো, নহয় জানো মহাৰাজ? আপোনাৰ মস্তিষ্কৰ বিকাৰ হৈছে নেকি? জুইকুৰাৰ পৰা গগন সদৃশ ওপৰত মলাটোত আহাৰ তৈয়াৰ কৰিলে আপোনাৰ আহাৰ তৈয়াৰ হ'ব জানো? ক্ষমা কৰিব মহাৰাজ। দুখীৰামে যদি দূৰৈত জ্বলি থকা এগছি চাকিৰ উত্তাপতে গোটেই ৰাতি সেই শীতল পুখুৰীটোত থাকিব পাৰে, এই সামান্য দূৰত্বত থকা মলাটোতনো আহাৰ নহ'বনে? আপোনাৰ কথাৰ ৰহস্য বুজি পালোঁ। আপুনি এইবাৰো জয়ী হ'ল। দুখীৰামৰ পুৰস্কাৰ পাব দিয়ক। আহক, ৰাজসভালৈ আহক। মহাৰাজ আকবৰে নিজৰ ভুল বুজি পালে আৰু দুখীৰামক 10টা সোণৰ মুদ্ৰা পুৰস্কাৰ হিচাপে আগবঢ়ালে। লগতে বীৰবলকো প্ৰশংসাৰ লগতে পুৰস্কৃত কৰে।